আমৰ বতৰ আৰু মই আচাৰ নবনাম তেনেকুৱা কোনো ধৰণৰ কথাই হ'ব নোৱাৰে। আৰু আমৰ আচাৰ মোৰ খুবেই প্ৰিয় হয় আৰু মই প্ৰতি বছৰে আচাৰ বনাওঁৱেই। গতিকে এইবাৰ অলপ বেলেগ ধৰণে বনালোঁ আৰু লগতে এইবাৰ মোৰ আচাৰৰ অলপ অৰ্ডাৰ আছে। সেইকাৰণে ভাবিলোঁ অলপমান সৰহকৈ বনাওঁ, ঘৰৰ কাৰণেও যিহেতু লাগিব। আৰু এয়া দেখিছেনে, মই 10 কেজিতকৈ ওপৰত আম আনি এয়া কাটি আছোঁ। বঠিখনেৰে কাটিলে মানে সহজ হয়, সেইকাৰণে বঠিতে কাটিছোঁ। আৰু গোটেই আমখিনি মই এনেকৈ কাটি এটা 4 কৰিছোঁ। আৰু লগতে আমখিনিত অকণমান আঁহ হ'ব লাগে, তেতিয়া মানে আচাৰটো খাবলৈ খুব সুন্দৰ হয়। আৰু এয়া মই ইয়াৰ পৰা গুটিটো আঁতৰাই দিছোঁ। এটা আম 4 চিটা কৰিছোঁ। এইখিনি এতিয়া মই নিমখ পানীত বোৱাই ৰাখিম এদিনৰ কাৰণে, যাতে আমখিনি অকণমান কোমলে আৰু ইয়াৰ কালাৰটো চেঞ্জ হৈ যায়। এইখিনি সেউজীয়া হৈ আছে আৰু এক ৰাতি থৈ দিলে এইখিনি অকণমান হালধীয়া হৈ যাব ইয়াৰ বাকলিটো। এতিয়া দেখিছেনে, এইটো একদম মস্ত এটা ডাঙৰ এইটো ডেক্সি হয়। এই ডেক্সিটোত ডেক্সি হৈ গৈছে আৰু ইয়াৰ ওপৰত মই দেখিছেনে সৰহকৈ নিমখ দিছোঁ। একদম ইয়াতে নিমখ দি দিম, ইয়াৰ পৰা নিজে নিজে পানী ওলাই যাব পাছদিনাখন ৰাতিপুৱা। আৰু এইখিনি এতিয়া মই সৰহকৈ নিমখ দি ৰাখি দিছোঁ। আৰু এইখিনি আমটোৱে এনেকৈ নিমখ দিলে আচাৰ কেতিয়াও ভেঁকুৰে নধৰে, একদম বেয়া নহয় জানেনে। আৰু এতিয়া মই নিমখ দি ৰাখি দিম। আৰু এইখনতো এইখিনি ঘৰৰ কাৰণে, এইখিনিও মই নিমখ দি ৰাখি থৈ দিম দুইখিনি। আৰু আপোনালোকক এতিয়া মই ৰাতিপুৱা আচাৰখিনি কেনেকুৱা হয় দেখুৱাইছোঁ চাওকচোন। ইয়াত দেখিছেনে আচাৰখিনি কালাৰটো চেঞ্জ হৈ গ'ল আৰু এইখিনি কোমলি গৈছে। মানে এতিয়া এইখিনি মই ৰ'দত দিম। আৰু এয়া চাওকচোন, ইয়াৰ পৰা এক্সট্ৰা পানী ওলাই গৈছে, মানে আমৰ ভিতৰত থকা যিখিনি পানী গোটেইখিনি ওলাই গ'ল। আৰু এতিয়া এইখিনি আচাৰ মানে বেয়া হোৱা কোনো কাৰণেই নাথাকে। আৰু এইখিনি ৰ'দত দিয়া এনেকুৱা প্ৰচেছত ৰ'দত দিব লাগিব। চাওক, এনেকৈ দিছোঁ। এয়াৰ মানে বাকলিটো তলৰ ফালে আৰু মুখখন ওপৰ ফালে দি এনেকৈ ৰ'দত দিব লাগিব। অকণমান কষ্ট হয়, কিন্তু আচাৰখিনি বহুত দিনলৈ সুৰক্ষিত হৈ থাকে। আৰু এনেকৈ মই গোটেইখিনি আচাৰ এতিয়া মই মূৰখিনি এখনতো দিছোঁ আৰু 3 ডলা ৰ'দত দিছোঁ। দেখিছেনে এইখিনি। এতিয়া এইখিনি চাওক, ৰ'দৰ পৰা আনিলোঁ, এটা ৰ'দতে আচাৰখিনি শুকাই গ'ল। যিহেতু ৰ'দ বহুত কাঢ়া ৰ'দ আছিলে, এয়া আচাৰখিনি শুকালে। আৰু এইখিনি এতিয়া মই আচাৰ বনাম। ইয়াত কি মছলা ব্যৱহাৰ কৰোঁ, কেনেকৈ আচাৰ বনাওঁ আপোনালোকে ইয়াৰ পাৰ্টটো পাব। পাৰ্টটোত মই দেখাই আছোঁ।